Hello everyone, welcome to the blog. আৰু আপোনালোকে এইকেইদিনটো অম্বুবাচী মেলাৰ অম্বুবাচীলৈ যোৱা কামাখ্যালৈ যোৱা বহুত ভিডিঅ' দেখিলে তাৰ লগত ৰিলেটেড আজি আৰু এটা ভিডিঅ' মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আমি কওঁ আমতিসূচীৰ দিনাখন আমতি চোৱা বুলি কওঁ আমি। আৰু সেইদিনাখন বহুত কাম থাকে। প্ৰথমতে মানুহজন আৰু ছোৱালীজনী স্কুলত গৈছে, খাই লৈ বাচন বৰ্তন ধুলোঁ। তাৰপিছত বিচনাৰ কাপোৰ বিচনাৰ কাপোৰবিলাক চব ধুম, সেইকাৰণে হেৰি কৰি আছোঁ। আৰু এটা কাম আছে, সেইটো হ'ল পৰ্দাবিলাক ধুবই লাগিব, কাৰণ পৰ্দাকেইখন মানে সদায় লাৰা চাৰা হৈ থাকে। আৰু আমাৰ মায়ে এইবিলাক চব মোক এটা এটাকৈ একদম ইনস্পেক্ট কৰিব, সেইকাৰণে চব কিছু ধুব লাগিব। আৰু এইখন অলপমান ওখ, সেইকাৰণে চেয়াৰখনত উঠি লৈছোঁ। তাৰপিছত এইফালে চাব পাৰে একদম পৰ্দাবিলাক, বিচনা চাদৰবিলাক, গাৰুৰ কভাৰবিলাক, লগতে ব্যৱহাৰ কৰা যিমান বেটীৰে বাপেকৰে নিজৰে কাপোৰ কানি, একেবাৰে গামোচাৰ পৰা, হাফ পেণ্টৰ পৰা, লং পেণ্টৰ পৰা, আণ্ডাৰ পেণ্টৰ পৰা, পহৰ পেণ্টৰ পৰা, মানে চবখিনি কাপোৰ ভিজাই থৈ দিলোঁ। আৰু এতিয়া কাপোৰখিনি ভিজাই লৈ আৰু এটা কাম আছে, কামটো হ'ল ঘৰ চাফা কৰা। এয়া কাপোৰবিলাক বাথৰুমত মই একদম এটা বাল্টিও এৰা নাই, গা ধোৱা বাল্টিটোৰ বাহিৰে যিমান বাল্টি আছে বাথৰুমত চবতে কাপোৰ ভিজাই থৈছোঁ। আৰু তাৰপিছতে এয়া ঝাৰুডাল লৈছোঁ, যিহেতু ঘৰটো মুচিলে ঝাৰু নামাৰাকৈ মুচিলে ভাল নহয়, সেইকাৰণে পূৰা ভালকৈ চাফাই। আৰু বতৰটো চাব পাৰেনে আপোনালোকে, দেখিছেনে কেনেকুৱা পগলা বতৰ, মানে ইমানবিলাক কাপোৰ ধোৱাৰ যজা চলাইছোঁ আৰু বৰষুণ, কি ক'ম আৰু মাথা চাথা গৰম হৈ গৈছে। তথাপিতো উপায় নাই, গোটেই বাৰাণ্ডাখনত একফালৰ পৰা ৰছী টানি কাপোৰবিলাক মেলি দিলোঁ। আৰু এইবিলাক চাব পাৰে, একফালৰ পৰা যিমান কাপোৰ আছিল চব ধুলোঁ। এতিয়া নুশুকাই, কিমান টাইম ৰ'দ দিয়ে, কিমান টাইম বৰষুণ দিয়ে, সেইবিলাক আৰু আছে পৰে হৈ থাকিব। এতিয়া বৰ্তমান শুকা দিব লাগে, শুকা দিছোঁ। আৰু এইফালে মই মানে দেখুৱাই আছোঁ আৰু আপোনালোকক, যিহেতু কিখিনি কাম কৰোঁ মই সেইখিনি দেখাইছোঁ। এতিয়া বহুতেই মোক মানে জাজ কৰি থাকে, মানে খালি ভিডিঅ' বনাই থাকে, কাম চাম নকৰে। তো মই গোটেইখিনি কাম কৰোঁ, কাৰণ মোৰ কোনো কাম কৰা মানুহ দুনুহ নাই, মই অকলে চব কৰোঁ। আৰু ঘৰটোও মুচি ল'লোঁ। তাৰপিছত মানে গা ধুলোঁ, খালি গাটো ধুলেতো নহ'ব, মূৰটোও ধুব লাগিব, নহ'লে বোলে মানে চোৱাটো মানে নাযায়। যি হওক চবখিনি কৰিব লগা কৰিছোঁ। আৰু ভোক লাগিছে, ৰাতিৰ পৰা মানে লঘনে আছিলোঁ, খোৱা নাছিলোঁ, মানে আমি লঘন দিওঁ তেনেকৈ। তাৰপিছত ভাত খালোঁ, লগতে আম খালোঁ। আৰু এইজনী চাব পাৰে আমৰ কাৰণে কিমান লোভীয়া, ভাত পানী হ'লে নাখায়। মোৰ কিন্তু আম খাই পেটটো নভৰিল, আকৌ ধৰিলোঁ মই কঁঠালত। যিমানেই গৰম নহওক কঁঠাল খামেই। আৰু কঁঠাল খোৱাৰ মেইন ৰিজন হৈছে মই কঁঠাল গুটিকেইটা বহুতেই খাই ভাল পাওঁ। ৰাতিপুৱাই হওক, দুপৰীয়াই হওক, ৰাতিয়ে হওক, যেতিয়াই মই কঁঠাল গুটি দিয়ে মই তেতিয়াই খাওঁ, মানে মই বহুত ভাল পাওঁ কঁঠাল গুটি খাই। তাৰপিছতে এয়া ফালি ল'লোঁ, মানে কি ক'ম আৰু, এইবিলাক চব ময়েই কৰিব লাগে, যিহেতু ময়েই খাওঁ, মানুহজনে নাখায়। তাৰপিছতে উলিয়াই ল'লোঁ মানে আমি কাঠলে বুলি কওঁ, মাজে মাজে মোৰ নিজৰ কথিত ভাষাটো ওলাই গৈছে। তাৰপিছত এইখিনি মানে মই আমাৰ ওচৰৰ ঘৰ যে, সিহঁতক দিলোঁ। আৰু মই লাগি গ'লোঁ খোৱাত। কিন্তু নিজে খালেতো নহ'ব, ছোৱালীজনীকো খুৱাব লাগিব, যিহেতু তাইৰ গাত ভিটামিনৰ বহুত অভাৱ। সেইকাৰণে ভিটামিন প্ৰ'টিন অলপমান পাওক বুলিয়ে এনেকৈ ৰস উলিয়াই ল'লোঁ, জুচ বনাই খুৱাম তাইক, কাৰণ তাই নাখায় কঁঠাল। এইবিলাক আৰু কি ক'ম আৰু, এইবিলাক কৰি থাকিব লাগে আৰু কিবা কিবি টেকনিক। তাৰপিছত নিমখ মিহলালোঁ, আৰু এনেকৈ চামুচেদি খুৱাই দি আছোঁ। আৰু যি হওক, মাকৰ লগত পাৰিব নেকি, খাবই লাগিব। এইফালে আমি খালোঁ কঁঠাল, আৰু মানুহজনক বোলে লাগে পিঠা। কি ক'ম আৰু, পিঠা, এইটো পিঠা অৱশ্যে অলপ বেলেগ পিঠা, বহুতে এইটো পিঠা নাখায় মই জানো, একদম বহুত বেলেগ ৰেচিপি, মই চিয়'ৰ দিম এদিন। আৰু এয়া পিঠা চিঠা খাব পাই বহুত ফূৰ্তি। আৰু ময়ো খাম, কিয়নো সিহঁতক অকলে খুৱাম, মোৰ কি পেট নাই নেকি, মোৰ কি মুখ নাই নেকি, খালি সিহঁতক খালি হাতেদি বনাই দি থাকিম, পেট আৰু মুখকতো সন্তুষ্টি লাগে। তাৰপিছত খাই লৈ এইবিলাক শুকাইছিলে পৰ্দাবিলাক, জাপি থ'লোঁ, মানে লগাই থ'লোঁ। তাৰপিছত এইখিনি কাপোৰ আৰু ৰ'দত দিছোঁ, অলপমান ৰ'দটো ওলাইছিলে। তাৰপিছত ৰ'দ মানে দুঘণ্টামান হ'ল, আৰু তাৰপিছত আৰু সূৰ্য দেৱতা যাওঁৱেই আৰু বাই বাই দিবৰ হ'ল। বাই বাই দিলে ময়ো কাপোৰ কানি চপালোঁ, আৰু আহি কিটচেনত এতিয়া ৰাতিৰ সাঁজ বনাব লাগিব। মানুহজনে ক'লে দিনটো বোলে ৰেষ্ট লোৱা নাই, আজি ময়ে বনাওঁ দে। মোৰ কপালখন চতাল যেন লাগিল, মোৰ বহুত ভাল লাগিছে দেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।